নমস্কাৰ মোৰ নাম জ্যোতিস্মিতা কলিতা মই দৰং জিলাৰ সিপাঝাৰ সমষ্টিৰ এজনী ছোৱালী বৰ্তমান হেণ্ডি গাৰ্লছ কলেজত পঢ়ি আছো যোৱা দুদিন ধৰি ফেচবুকত মোৰ এটা ভিডিঅ' বৰকৈ শ্বেয়াৰ হৈ আছে য'ত মই কৈছিলোঁ যে 25,000 পালে মই দুখীয়াক সহায় কৰিম লেপটপ এটা ল'ম আৰু কিবৰ্ড এখন ল'ম হেতু ভিডিঅ'কে আকৌ কিছুমান মানুহে ট্ৰল কৰিবৰ বাবে ভিডিঅ' ক্লিপটো উঠাই তেওঁলোকে অলপ জমনিকে সজাই মেলি আকৌ ফেচবুকত শ্বেয়াৰ কৰিছে মই অৱশ্যে DY365 আপলোড কৰা অৰিজিনেল ভিডিঅ'টোত এটা বিহু যোজনা এটা গাইছিলোঁ হেতু কিন্তু তেওঁলোকে নিদিলে ট্ৰল কৰা কেইজনে যা নহওক কথাখিনি আসলতে মই মন খুলি পেলাই কৈছিলোঁ মনত যি ভাব আছিলে হেতু প্ৰকাশ কৰি পেলাই কৈছিলোঁ মিডিয়াৰ আগত কোৱাৰ আগমুহূৰ্তত আমি অডিটৰিয়ামত আছিলোঁ অডিটৰিয়ামত আমি সবে বিহুৱতী সকলোখিনি আমি ৰিনিকি গানটোত নাচিছিলোঁ ফূৰ্তিত নাচিছিলোঁ আৰু সেইখিনি সময়ত মনটো বৰ ভাল লাগি আছিলে পইচাৰো সোমাইছে ইমান ডাঙৰ এটা অনুষ্ঠানত আমি পাৰফৰ্ম কৰিব পাইছোঁ সবখিনি কথাই মনটো বৰ আনন্দত আছিলে মুঠতে আৰু তেনেকেই মই মিডিয়াত কথাখিনি খুলি পেলাই কৈছিলোঁ আৰু সেইখিনি কথাক লৈ বহুতখিনি মানুহে তিৰস্কাৰ কৰিলে বহুতখিনি মানুহে বেয়া কমেণ্টছ কৰিলে ট্ৰলো কৰিছে আৰু দুখীয়াক সহায় কৰা কথাটো বহুত আগৰ পৰাই ভাবি থৈ দিছিলোঁ যে বিহুৰ পইচাটো পালে 25,000টো পালে মই কেইজনমান দুখীয়া সৰু ল'ৰা ছোৱালীক মই সহায় কৰিম খোৱা বস্তু দি হওক বা কাপোৰ দি হওক সেনেকৈ ভাবি থৈ দিছিলোঁ সেইটো কথাও মই মিডিয়াত প্ৰকাশ কৰিছিলোঁ আৰু কিবৰ্ড আৰু লেপটপৰ কথাটোলৈ আহিছোঁ দুদিনমান আগতে দেউতাৰ লগত আলোচনা কৰিছিলোঁ যে কিবৰ্ড আৰু লেপটপ এটা ল'ম দেউতাও অলপ সহায় কৰিব 25,000 টকা আৰু দেউতাৰ সহায়ৰ যিখিনি পইচা সেইখিনি পইচাৰে আমি ডিছকাছ কৰিছিলোঁ যে লেপটপ আৰু কিবৰ্ড এখন ল'ম সেইখিনি গোটেইখিনি কথা অৱশ্যে মই মিডিয়াৰ আগত বৰ্ণনা কৰা নাছিলোঁ মই চমুকৈ কৈছিলোঁ যে মোৰ ল'ব মন আছে যিহেতু মই গান গাওঁ সেইবাবে মোৰ এটা হেঁপাহ আছিলে মই কিবৰ্ড আৰু লেপটপ এটা লোৱাৰ আৰু সেইখিনি কথাক লৈ বহুতে বাজেট দিছে কেলকুলেশ্যন কৰিছে বহুত কিবা কিবি কৈছে আচলতে আমি সকলোৱে ভাল পাব লাগিছিলে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিছে বিহুক ইমান আগলৈ লৈ গৈছে অসমক ইমান আগলৈ লৈ গৈছে হেতুৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে এই ভিডিঅ'টোৰ যোগেদি মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত যদিহে মই মিডিয়াত কোৱা কথাখিনিত কিবা ভুল আছিলে বা মই কিবা ভুল কৈছিলোঁ আপোনালোকৰ ওচৰত কোটিবাৰ ক্ষমা বিচাৰিছোঁ আৰু লগতে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টোক লৈ বাৰে সমালোচনা নকৰে আৰু বাৰে সমালোচনা কৰি মোক আঘাত নকৰে এইখিনিকে কৈ মই সামৰিছোঁ ধন্যবাদ